কোন চনত অসমত কাগজ কল স্থাপন হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1971 চনত। অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ শিলঘাট আৰু নগাঁৱত অসমৰ মৰাপাটৰ কাৰখানা আছে। কটন কলেজ কোন চনত স্থাপন হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1901 চনত। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বড়োসকলে অসমত প্ৰথমে ধান খেতি কৰিছিল। অসমৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয়খন কোন ঠাইত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গুৱাহাটীত। অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে। অসমীয়া মানুহৰ প্ৰধান খাদ্য কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভাত। অসমীয়া মানুহৰ প্ৰধান খাদ্য। অসমৰ জনবহুল নগৰী কোনখন? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গুৱাহাটী। ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বংগোপসাগৰ। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তেজপুৰ। কোনটো মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়। বৰদলৈ ট্ৰফী কোনটো খেলৰ লগত জড়িত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফুটবল খেলৰ লগত জড়িত। অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে অসমৰ ৰাজধানী ক'ত আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ শ্বিলঙত। শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1671 চনত হৈছিল। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আইদেউ সন্দিকৈ। অসমীয়া নাটকৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱক কোৱা হয়। গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভাৰত আৰু ৱেষ্ট ইণ্ডিজ। অসমৰ ক্ৰীড়াৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আৰ.জি. বৰুৱাক। অসম দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয়। এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা। চাহৰ বৈজ্ঞানিক নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি কেমেলিয়া চাইনেন্সিছ। প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়াজন কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ জগন্নাথ বৰুৱা। সোণাই ৰূপাই অভয়াৰণ্যখন ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি শোণিতপুৰ জিলাত। মানস অভয়াৰণ্য কোনবিধ জন্তুৰ বাবে বিখ্যাত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মানস অভয়াৰণ্য বাঘৰ বাবে বিখ্যাত। নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি শোণিতপুৰ জিলাত অৱস্থিত। অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখন কোনখন? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি মানস ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আৰু ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?
ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ। অসমত কিমানটা বিমানবন্দৰ আছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি অসমত 6টা বিমানবন্দৰ আছে। অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাবিধ কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি অসম উপত্যকাৰ সাহিত্য বঁটা। শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 50 বছৰ বয়সৰ ব্যক্তিলৈ আগবঢ়োৱা হয়। অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কাৰ্বি আংলং। অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বাংলাদেশ। অসমত যোৱাকালি হোৱা প্ৰবল বতাহ আৰু বৰষুণ তথা শিলাবৃষ্টিৰ স্থায়ী নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি বৰদৈচিলা। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বৰাইল পাহাৰ। কাঁহ পিতলৰ বাচন বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ সাৰ্থেবাৰী। অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চাবুৱা। হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন।